Good morning friends, welcome back to my YouTube channel Munin Vlogs of অন্য এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। তেনেহ'লে বলক এই ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি হ'ল 19 আগষ্ট, শ্ৰীকৃষ্ণৰ জন্মতিথি। সেইকাৰণে গৰখীয়াগোসাঁই থানলৈ যাব ওলাইছোঁ আৰু সকলোকে জন্মাষ্টমীৰ বহুত বহুত শুভেচ্ছা জনাইছোঁ। মোৰ লগত যাব প্ৰাঞ্জন দা। চ' এতিয়া তাৰ ঘৰলৈকে যাওঁ আৰু তাৰ পৰা একেলগে গৈ আছোঁ আৰু মন্দিৰত লগ পাই আছোঁ। ফাইনেলি আমি আহি পাই গ'লোঁ গৰখীয়া মন্দিৰত। চ' এতিয়া আমি সোমাম মেইন গেটেৰে। চ' চাওক মানুহ, চাওক গাইজ কিমান মানুহ হৈ আছে, তামাম মানুহ একদম। আহিলে নাৰদ মুনিও চাৰি মুখে ব্ৰহ্মাই পঢ়ে বেদ, হৰ আহে বৃষভতে, সতী আহে পুষ্পৰথে, বসুমতী কৰে নাভিষেদ, বসুমতী কৰে নাভিষেদ। এয়া আমাৰ দাদা আৰু বৌৱে লাজ কৰিছে কেমেৰাত উঠিব। চ' চাই লওক পৰিৱেশটো কেনেকুৱা। তামাম মানুহেই মানুহ, একেবাৰে গছৰ তলত গৰমৰ কাৰণে চব ইয়াতে ৰৈ আছে। চাই লওক ধুনীয়াকৈ। এয়া হ'ল গৰখীয়া মন্দিৰত থকা শিৱ মন্দিৰটো। তো চাই লওক ধুনীয়াকৈ দেখাই দিছোঁ আপোনালোকে। ইয়াতে পূজা কৰিব পৰা যাব। কংসৰ কাৰাগাৰে হৰি ঘোৰ অন্ধকাৰে, জন্ম লৈলা তুমি হৰি দৈৱকীৰ গৰ্ভতে। দেউল মন্দিৰৰ পৰা 360 ভিউ ধুনীয়াকৈ এটা দেখাই দিছোঁ, আপোনালোকে চাই লওক আৰু মজা লৈ যাওক। এতিয়া আমি গৰখীয়া মন্দিৰৰ পুখুৰীটো চাব আহিছোঁ আৰু আমাৰ দাদাই হাই কৰি দিছে। চ' পুখুৰীটো চাওঁ ধুনীয়াকৈ, আপোনালোককো দেখাই আছোঁ, চাই ল'ব। বহুত ডাঙৰ পুখুৰী হয়।
গাইজ এইটো এখন গৰখীয়া মন্দিৰৰ পুখুৰীটো বহুতো মাছ আৰু কাছ আছে আজি হোৱা নাই যদি আৰু কিবা খাব দিলে খাব দিলে মাছবোৰ ওচৰলৈ আহে কিন্তু আজি অহা নাই আমি গৰম হৈ আছোঁ বহুত গৰম পুখুৰীটো ধুনীয়াকৈ দেখাই দি আছোঁ চাই থাকক এইখন হ'ল গৰখীয়া মন্দিৰৰ দলং পুখুৰীটোৰ ওপৰত থকাটো চাই লওক ধুনীয়াকৈ ইয়াৰ উঠি ফটো উঠিব পৰা যায় ধুনীয়াকৈ দৃশ্যবোৰ 360 ভিউ এটা দেখাই দিছোঁ ইয়াত হৈছে অনুগ্ৰহ কৰি থুগে ভিতৰত নেপেলা বস্তু 360 ভিউ পুখুৰীটো 360 ভিউ এটা দেখাই দিছোঁ ধুনীয়াকৈ চাই লওক বহুত ডাঙৰ হয় পুখুৰীটো বৃন্দাবনৰ পৰিৱেশটো চাই লওক মই ধুনীয়াকৈ দেখাই আছোঁ আপোনালোকক গৰখীয়া মন্দিৰত চ' ইয়াতে জন্মাষ্টমীত বহুত মানুহ দেখাই আছোঁ আমাৰ মানুহ পিছফালে আছে আমাৰ দাদা আৰু বৌ চ' ধুনীয়া একদম খোজকাঢ়ি আছোঁ বৃন্দাবনৰ পৰিৱেশটো দেখাই আছোঁ চাই লওক বৃন্দাবনত থকা বৰগছডালত যদি বিহুৱান বান্ধি দিয়া হয় তেতিয়াহ'লে মনৰ আশা পূৰণ হোৱা বুলি কয় সকলোৱে কয় চ' সকলোৱে আহি বিহুৱান বান্ধি দিয়ে তাতে বিহুৱানবোৰৰ চিনেমেটিক শ্বট এটা দেখাই দিছোঁ চাই লওক ধুনীয়াকৈ হেল্ল' বন্ধুসকল এতিয়া আমি গৰখীয়া মন্দিৰৰ পৰা যাব ওলালোঁ ত' কেনে লাগিল আজি ইয়াতে আহি বহুত ভাল লাগিলে বহুত মানুহ আপোনালোকে জন্মাষ্টমীত আহিব নেক্সট বাৰ হ'লে গৰখীয়া মন্দিৰ সৰহভাগী বৰপেটা ডিষ্ট্ৰিক্ট ত' ধুনীয়া ঠাই আহিব চাব বহুত মজা পাব গৰখীয়া মন্দিৰৰ পৰা উভতি যাওঁতে নয়নদা আৰু তাৰ মাকক লগ পালোঁ চ' হেল্ল' অসম এতিয়া আমি বিকি নদীৰ পাৰত থকা মেজি ৰিজৰ্টলৈ আহিছোঁ আৰু ইয়াতে কিবা এটা খাই লওঁ আৰু আজিৰ ভিডিঅ'টো ইমানতেই সমাপ্ত কৰিলোঁ চ' চাই কেনেকুৱা পালে জনাবলৈ নাপাহৰিব চ' আৰু চেনেলটোত যিসকলে নতুনকৈ আহিছে তেওঁলোকে ছাবস্ক্ৰাইব কৰিব